Yes, to welcome to my next video. আৰু আজি টিছত অৰ্থাৎ গৰু বিহু তাকে আৰু ৰঙালী বিহু মোৰ প্ৰাণটোৱে শুভেচ্ছা জ্ঞাপন কৰোঁ সকলোৱে আৰু সকলোৱে বিহু খাব আহিব পাৰিলে এতিয়া গৰু গা ধুবলৈ এয়া পানীলাও বেঙেনা কেৰেলা সজাই লৈছোঁ মাখিয়তী পাত দীঘলতি পাত তৰাজৰি বাকচতে তোৰ আছেনে বাৰু ফুলাম গামোচা পকোৱা ফুটাৰ মূৰতে পাক মাৰি ল'বলৈ বাকচতে তোৰ আছেনে বাৰু ফুলাম আৰু এতিয়া আমাৰ গা ধোৱা হৈ গৈছে আৰু আছে আম লৈ পাৰিবলৈ আৰু কণী যুঁজাবলৈ আৰু কাইলৈৰ পৰাহে মানুহৰ বিহু আৰু এই বহাগৰ বতৰত শুনিব লাগিছে কুলি মাত কিন্তু শুনিছোঁ ভেকুলী মাত চাওক আজি কাইলৈৰ পৰা বিহুৱে আৰু বতৰ গোটেই ক'লা মেঘে আৱৰি আছে আৰু এবাৰতো পুখুৰীত পানী নাই সেইকাৰণে মটৰৰ পাইপে ধুৱাই আছে গৰু আৰু মই এতিয়া নতুন চাইকেল লৈ নতুন বছৰৰ পৰিৱেশটো চাই আহোঁগৈ আপোনালোকেও ব'লক মোৰ লগত আৰু এয়া আমাৰ গাঁৱৰ আৰু মই এতিয়া নতুন চাইকেল লৈ নতুন বছৰৰ পৰিৱেশ আপোনালোকৰ মোবাইলত আমাৰ এয়া গাঁৱৰ পৰিৱেশ কাইলৈতো আৰু বেছি ভাল লাগিব যিহেতু কাইলৈৰ পৰাই বিহু মাৰিব আচলতে আজি গৰু বিহু আৰু আপোনালোকক ভিডিঅ'বোৰ চাই কিন্তু লাইক কমেণ্ট ছাবস্ক্ৰাইব নকৰি নালাগে কিন্তু শ্বেয়াৰটো কৰি দিব পাৰে আৰু কমেণ্ট এটা কৰি জনাব ভিডিঅ'বোৰ কেনেকুৱা হৈছে মেঘ এতিয়াও ওলাই হৈছে গাঁওবুঢ়াৰ পদূলিত গোন্ধাইছে মালতী কেতে কি মলে মলাই ঐ গোবিন্দাই বহাগৰ খবৰ কঁঠাল লাগিলে আৰু আমাৰ চিন্ময় ভাইটি আৰু দিগন্ত ভাইটি সকলোৱে বিহু খাবলৈ আহিবা দেই আৰু আজি এটা নিয়ম আছে বোলে 100টা শাক খাব লাগে আৰু আমাৰ ভণ্টিয়ে বিচাৰি আছে 100টা শাক কেইটা হ'লৈ 25টা ইয়াৰ কচু আছে মানে ইয়াৰ পানীলাও আৰু ইয়াৰ বেঙেনা এইটো কি মৰিচা এইটো ভালকৈ এইবোৰ ইমান চিনি নাপাওঁ শাকটো এতিয়া খেলিব লাগে কণী যুঁজ আমি খেলোঁ কণী যুঁজ খেলিম দেই তই ক'ত খেলিবি মই কণী অনা তই আছে মই আনিলোঁ অকণমান দেৰি নেপেলাবা বিহু কাপোৰ ল'লা নে হে কেইটা পেনে চোলা দেখুৱাবা বোলা ভয় নকৰিবি দিওঁ না মাৰ না তোৰ মাৰি পেলাইছে মা আকৌ শিকিলে নেকি